এভৰিৱান কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোক ভালে আছে মই বনিতে মোৰ উন্নতি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মানে আজি ভিডিঅ'টো এন্ট্ৰটো মানে আজিহে দিব লগা হৈছে ভিডিঅ'টো কালি শ্বুট কৰিলোঁ কিন্তু এন্ট্ৰটো আজি দিব লগা হৈছে মানে কলেজলৈ গৈছিলোঁ আৰু কলেজৰ ওচৰতে ধুনীয়াকৈ সৰু চাই পাৰ্ক এখন আছিলে লগৰবিলাকে ক'লে ক্লাছ চাছ নাই আজি ধুনীয়াকৈ পাৰ্কলৈ ফুৰি যাওঁ আৰু ধুনীয়াকৈ তাতে গৈ মেলি আহিলোঁ ধুনীয়াকৈ তাতে এনজয় কৰি আহিলোঁ আৰু ভিডিঅ'টো মেমৰিজৰ কাৰণে আপোনালোককো দেখাওঁ আৰু ময়ো মেমৰিজৰ কাৰণে ইউটিউবতে ধুনীয়াকৈ ভিডিঅ'টো আপোনালোকে শেষলৈকে এতিয়া ধুনীয়াকৈ ফাইনেলি আমি লগৰবিলাকে আহি আছোঁ পাৰ্কখনলৈ বুলি মানে হাল্লা ষ্টাৰ্ট হ'লে এয়া মুন্মি গৰমতে মোক চোন ধুনীয়াকৈ ঢাকি লৈছে আৰু এইবিলাক নকবি একো হা সিহঁতে সীমা চেৰাই যায় মানে ফাল্টু কৰি আৰু এয়া বৰষা আৰু আহি আছে দুজনী ছোৱালী ৰাস্তা এটালৈ ধুনীয়াকৈ গৈ আছোঁ চাওঁ কিমানখিনি দূৰ দেখাব পাৰোঁ আপোনালোকক আৰু চাই থাকিব ধুনীয়াকৈ ভিতৰুৱা ৰাস্তা এটাদি গৈ আছোঁ ধুনীয়াকৈ ফাৰ্ষ্ট টাইম গৈ আছোঁ মই এখন পাৰ্কত আজিলৈকে যাই ৰুক কি কিনিব লাগিছিলে দোকানৰ পৰা ধুনীয়াকৈ গাহৰি এতিয়াকৈ গৈ আছে ধুনীয়াকৈ এয়া এইবিলাক কিনো মিল নেকি এইফালে পৰিৱেশটো বহুত ভাল মোকতো দেখা এইবোৰে দেখাব লাগে নিজকে ভাবে চাগে কি ভাবোঁ ধুনীয়া ধুনীয়া হয় বাৰু তুমি এনেও বহুত বেছি ধুনীয়া হয় কিন্তু কিবা কৈছা মোক আজি মানে এটা লগ কৰিব অহা কথা আছিল কোনে লগ কৰিব যাম কৈ দিয়া তোমাৰ বয়ফ্ৰেণ্ডৰ নাম মোৰ বয়ফ্ৰেণ্ডৰ নাম কি নাম কৈ দিয়া টিকু আৰু এইফালে দুজনী চেলেঙি আহি আছে নিজৰ লগত ব্যস্ত আহিব লাগে জল্দি নাই খবৰ খাতি লাহে লাহে আহি আছে ইফালে ধুনীয়া এটা মন্দিৰো পাই গ'লোঁ কি মন্দিৰ পগলা বাবা শিৱ মন্দিৰ বুলি লিখা আছে শিৱ মন্দিৰ পাই গ'লোঁ আৰু কিমান দূৰ আৰু অলপ আছে 20 মিনিটৰ 10 মিনিটৰ ৰাস্তা আৰু ধুনীয়াকৈ গৈ আছোঁ পাম নেকি কি কাৰণে আছিলা তুমি বাৰু আৰু গৈ আছোঁ ধুনীয়াকৈ মন্দিৰৰ এইবিলাক ধান চান ৰাইচ ধান মৰণা মাৰিব চাগে ন খালী খেতি এনে চিনি পাওঁ নাপাওঁ এখন চুৰাপি এইফালে স্কুটি আছে গাড়ী চুৰ কৰে বোলে এইফালে আকৌ ধুনীয়া ধাননি পথাৰ ধান কাটি আছে মুখস্থ লোৱা নাই দে এই দুজনী চেলেঙি কি পাব পৰিৱেশটো একচুৱেলি বহুত বেছি ধুনীয়া হয় এয়া মন্দিৰ কিবা নহয় আৰু ইফালে চাকচোন ধান কাটি আছে এনে লৈছা ন তিনিজনী নাপাওঁ ক'ব পাৰোঁ নাই গাইজ ক'ত বা লৈ যায় আজি ঠিক নাই তিনিজনী ধান চান কাটি আছে ধুনীয়া তিনিটা মানুহে আহি পালি আমাৰ লগ সেই অত সময় বা অকলে আহি আছিলোঁ এইটো কি মেচিন হয় ন এইটো হয় নেকি নেদেখাংগে ভৰি চৰি পেপেৰা খাই গ'ল আৰু বা কিমান দূৰ আছে একো নাজানো গাই সিহঁতেও ভালকৈ নাজানে চাগে এনেকৈ আছে গান গাই আছে যাওঁতে বাৰু ধুনীয়া এটা গছ লৈ গৈ আছোঁ কিন্তু অহা সময়ত কেনেকুৱা ফিল হ'ব ইমান দূৰ এজনী ছিংগাৰ লগতে ডান্সাৰ তোমাৰ ফাইনেলি আমি পাই গ'লোঁ এই ৰাস্তাটো হয় নেকি ঠিকানা নাই গাইজ কিমান দূৰ আছে তাই তেতিয়াৰ পায়ে আছে বৰ্তমান পাৱাই নাই যোৱা টাইমত যাবি জচ আছে কিন্তু অহা টাইমত ইমান দূৰ পাবি মছলা
কি গালি পাৰি আছা ঐ কি গালি পাৰি আছা নো ইমান দূৰ নিজে আহিছা এইফালে মৰণা মাৰি আছে গাইজ এইফালে মৰণা মাৰে মৰণা দেখাই নাই গাঁৱলীয়া পৰিৱেশ দেখাব লাগে ন তই মানে চহৰত থকা চহৰত থকা নহয় দেখাব লাগে ন মৰণা চাউন ধূলি এইবিলাক গাইজ মেমৰিৰ কাৰণে ৰাখি থৈ দিছোঁ মেমৰিজ হৈ থাকিব এইবিলাক ছোৱালী এতিয়া বিয়া হৈ যাব আকৌ পিছত চাব পাৰিবা ভিডিঅ'টো গম পাইছা মোৰ ছোৱালীটোৰ লগত ইছৰা পৰিৱেশটো বহুত বেছি ভাল লাগিছে পিছফালে পাহাৰ পৰ্বত এনেকৈ গৈ আইঅ ৰাস্তাটো ইমান বেছি বেয়া আৰু তোমাৰ মনৰ কথা কৈ দিয়া এইজনী হৈছে আমাৰ বগা ছোৱালীজনী এইজনী অসমৰ নহয় বাৰু ন তোক দেখা হয় ন ইমান বগা ন তই তোৰ কাৰণে আহিম আজি এই অৱস্থা হ'ল তোমাৰ হেৰিটো কৈ দিয়া মনৰ ভাৱ কৈ দিয়া ইমান দূৰ খোজ কাঢ়িছা যে মনৰ ভাৱ কৈ দিয়া আকৌ বহুত বেয়া ফাইনেলি পালোঁ ক'ব পৰা নাই এনেকুৱা ৰাস্তা পালোঁ নে নাই বা সঁচাকৈ হয় ৰে সঁচাকৈ পালোঁ দে অত কষ্টৰ মূৰত কি ফুচফুচকে কি বকি আছা বৰষা চাক গাইজ বৰষাৰ ফুপাটো হে কি ৰাস্তা ৰে এইটো গেটেদি নাযায় নেকি হে ৰাম ৰাম গাইজ ফাইনেলি পাই গ'লোঁ আমি পাৰ্কখন বুলি নকয় দেই কি রে वाओ सीनरी बहुत खूबसूरत हाँ वाह 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 अच्छा वही लाया था Đè lắm em ơi. Cái bột hả? খোজকাঢ়ি এতিয়া অকণমান বহিব পাইছোঁ এটা ভাল লাগিছে বেয়া লগা নাই বাৰু আহি এইফালে প্ৰেমত পৰি কথা পতাত ব্যস্ত হ'লে তাক আহি পাইছোঁ দেয়া এইফালে একেইজনী বহি আছে কেনেকুৱা তোমালোকৰ ফিলিংবিলাক কৈ দিয়া আকৌ বৰ হাঁহি মাছটা ঐ কোৱা তোমাৰ ফিল এইফালে এইজনী তাজ ভৰি এইফালে এটা প্ৰেমত পাগল মই নেকি অলপ ভাল এইফালে খাবলৈ অনা বস্তুবোৰ তহঁতক বহুত ধুনীয়া দেখিছে গম পাইছা ইমান ধুনীয়াকৈ মই ভিডিঅ' কৰি দিছোঁ কিবা এটা ভাল লাগি গৈছে বাৰু পৰিৱেশটো ধুনীয়া কি মই ভিডিঅ' চোৱা দে ই বনাটো নেদেখালি তই এইফালে জালমুড়ি বনাই ল'লে জালমুড়ি আৰু এতিয়া ধুনীয়াকৈ খাব লাগে গালি পাৰা বুলি কৈছোঁ যি তি কৈ ৰে এইফালে ইচ অৱস্থা মইতো এসবাৰ দিমে এনেও দিম মই এসবাৰ অৱস্থা কেনেকুৱা লাগছি ৰে একদম ভাল লগা নাই আছে এটা নেমু আছে কিন্তু নেমু মই টমটমত টমটম এখন মাতছো ন ভিডিঅ' মান না মোকতো এটা ভিডিঅ' কৰি নিদি পায় এইফালে এইকেইজনী কিবা এটা ভাল লাগিছে পৰিৱেশটো
এসোপা মই চব দিম বাবা গাইজ একদম পুৰা নিচা ফুল নিচা গাইজ ফুল খোপাটো দেখা পৰিৱেশ ধুনীয়া পৰিৱেশ বহুত বেছি ধুনীয়া আৰু ভিডিঅ'টো মেমৰিজৰ কাৰণে বনাইছোঁ কেতিয়াবালৈকে চাই থাকিব পাৰিম আৰু সেয়াই আৰু চাফা কৰি আছে চাকনি চাকনি চাফা কৰ এয়া 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 চাফা কৰ মুখখন এটি মিলি গৈছে চাকনি নাই আমি ইনচাল্ট নাই কৰা মানে এনেই হ'ব দে ভাত পাওঁ খাই মেলি ঘৰলৈ বুলি যাবলৈ ওলাইছোঁ গোটেইবিলাকে আহি আছে ৰ'দটো ইফালে পৰিছে দেখাই নাপায় গৈ আছোঁ ধুনীয়াকৈ এতিয়া গৈ আছোঁ ধুনীয়াকৈ সকলোৱে খাই মেলি লয় মুখ সেমেকা বহুত বেগে কাটিল নেকি কলিতাই নবনিতাই মোৰ আঙুলিটো কাটি দিলে চাওক নিজৰ দোষত গাইছে পলাইছে নিজৰ দোষত নিজৰ দোষত ভাগৰ লাগছি জাংতে পাৰোঁ গেলোঁ আহিছিলো মই বৰষুণত আহি ন মই ৰবিবাৰে তাক মই যাম বুলি নাযাবি হা নাযাবি জীৱন বৰবাদ হৈ যাব এতিয়া কৰে যে এবাৰ তো চাইটা কি বলা হাউসফুল বোলে সেইকাৰণে লগ পাইছ কৰি আছে